হাই এভৰিৱান, হাই সকলোকে নমস্কাৰ জনাইছোঁ মমিজ ইন্দ্ৰ ব্লগলৈ। কি খবৰ আপোনালোকৰ? সকলোৰে খবৰ নিশ্চয় ভাল চাগে, মোৰো ভাল আৰু আমিও ভালে আছোঁ। আপোনালোকেও সকলোৱে ভালে থাকক, সুস্থ থাকক আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে সকলোৱে চাব। আগৰ ভিডিঅ'বিলাকত মৰম দিয়াৰ দৰে এই ভিডিঅ'টি মৰম দিব। আৰু আজি মই এটা বেলেগ টপিকৰ ওপৰত ভিডিঅ'টি বনাইছোঁ। আচলতে আজি মই ক'বলৈ ওলাইছোঁ আমাৰ লাভ ষ্টৰীৰ বিষয়ে। কাৰণ মই এখেতকো কৈছিলোঁ, কাৰণ তেওঁ অলপ কেমেৰা ফ্ৰেণ্ডলি নহয় বাৰু, মই কৈছোঁ আগতে, গতিকে তেওঁ নাহিলে। কিন্তু মই ভাবিলোঁ আজি ময়ে আপোনালোকক আমাৰ লাভ ষ্টৰী ৰাউণ্ডটো কওঁ। গতিকে আমাৰ কোনো বিশেষ ডাঙৰ লাভ ষ্টৰী নাই। আমাৰ বিয়া কেনেকৈ হৈছিলে সেইখিনিয়ে ক'ম বাৰু। আচলতে আমি কোনো ধৰণৰ আমাৰ আগতে কোনো চিনাকি নাছিলে। 2020 চনৰ নৱেম্বৰ মাহৰ 28 তাৰিখে এওঁলোকৰ ঘৰৰ মানুহ আমাৰ ঘৰলৈ চাব গৈছিলে। তাতো এটা ৰহস্য আছে বাৰু, কাৰণ মোৰ খুৰা নহয়, আচলতে এওঁলোকৰ সৰু খুৰা আৰু মোৰ পেহা বাইহাটা চাৰিআলি ষ্টেট বেংকত তেওঁ কৰ্মৰত আছিলে সেইটো টাইমত। গতিকে এওঁলোকৰ খুৰাক মানে মোৰ পেহাই এটা লোন কৰি দিছিলে, আৰু সেই লোনটো কৰি দিয়াৰ বিনিময়ত খুৰাই পেহাক একাপ চাহ খুৱাব গৈছিলে। আৰু তেনেকৈ তেওঁলোকৰ চিনাকি যিহেতু ভালে আছিলে, আৰু তেনেকৈ সেই সূত্ৰই দিয়ে খুৰাই ছোৱালীৰ কথা সুধিছিলে। তেওঁৰ ডাঙৰ ভতিজাকৰ কাৰণে এজনী ছোৱালী লাগে। আৰু তেনেকৈ পেহায়ো ক'লে যে দৰঙৰ ছোৱালী আছে, যদি আপোনালোকে চাব ইচ্ছা কৰে চাব যাব পাৰে। আৰু তেনেকৈ মোৰ কণ্টেক্ট নাম্বাৰটো পেহাৰ পৰা খুৰাই ল'লে আৰু মোক ফোন কৰিলে। আৰু মোক যেতিয়া ফোন কৰিছিলে তেওঁ, সেইটো টাইমত মই দুনি জাতীয় বিদ্যালয়ত কৰ্মৰত আছিলোঁ। যিখন মই বিদ্যালয়ত কাম কৰি আছিলোঁ, সেই বিদ্যালয়খনৰে বাইদেউ এগৰাকীৰ বিয়া হেতুকে সেইদিনাখন আমাৰ তাতে বিদ্যালয়তে খানা আছিলে, আৰু মই তাতে খানাতে আছিলোঁ। বাইদেউ এতিয়া বৰ্তমান টেটৰ শিক্ষয়িত্ৰী কৰি দিছোঁ আৰু উষাৰাণী চহৰীয়া বাইদেউ। বৰ্তমান তেওঁ টেটত চাকৰি পাইছে। গতিকে তেওঁৰ বিয়াৰ আগত বিদ্যালয় এৰি যোৱা হেতুকে আমাক খানা এটা দিছিলে, আৰু সেই খানাটোত মই সেইদিনাখন উপস্থিত আছিলোঁ। আৰু সেই খানাটোত মই থকা অৱস্থাতে তেওঁ মোক ফোন কৰিছিলে, আৰু তেওঁ মোৰ তাত 3বাৰমান ফোন আহিছিলে, কিন্তু আননোন নাম্বাৰৰ কাৰণে মই ফোন ৰিচিভ কৰা নাছিলোঁ। আৰু তেতিয়াই মোৰ লগৰ ছোৱালী এজনী আছিলে, মই য'ত কাম কৰি আছিলোঁ তাতে দীপশিখা বৰুৱা বাৰু, তাইও এতিয়া বিবাহ সূত্ৰে ৰাজস্থানত থাকে। গতিকে তাই মোক কৈছিলে যে তোৰ মোবাইলত ফোন আহি আছে, গতিকে তই কোনোবা ইম্পৰ্টেণ্টটো ফোন কৰিব পাৰে, 2-3বাৰ তই ফোনটো ৰিচিভ কৰ। আৰু মই তেনেকৈ ফোনটো ৰিচিভ কৰিলোঁ, আৰু এফালৰ পৰা খুৰাই কৈছিলে আৰু পেহাই নাম্বাৰটো দিছিলে। তেনেকৈ আমাৰ ঘৰত যাম বুলি ক'লে, আৰু মই তেওঁক কৈছিলোঁ যে মই ঘৰত সুধিব লাগিব, তাৰপিছত আপোনাক মই জনাব পাৰিম। আৰু মই যথাসময় সন্ধিয়া মই ঘৰত আহিলোঁ। আহি মাহঁতক সোধাৰ পিছত কোৱাৰ পিছত মাহঁতে ক'লে, আৰু তেওঁলোকৰ ঘৰৰ মানুহে যাব দিলে। আৰু নেক্সট যিদিনাখন ফোন কৰিছিলে সেইদিনাখন আছিলে শনিবাৰ, 2020 চনৰ নৱেম্বৰ 27 তাৰিখে ফোন কৰিছিলে। আৰু নৱেম্বৰ 28 তাৰিখ 2020 চনত এওঁলোকৰ ঘৰৰ মানুহ প্ৰথম মা, ভাইটি আৰু খুৰা আমাৰ ঘৰলৈ চাব গৈছিলে। আৰু বিয়াৰ ক্ষেত্ৰত এনেকুৱা আছিলে যে দৰং আৰু কামৰূপৰ এটা ডিষ্টেঞ্চ আছিলে, আৰু মই একেবাৰে ভাল পোৱা নাছিলোঁ, কাৰণ তেওঁলোকৰ ভাষাটো বেলেগ আৰু কমপ্লিটলি এটা বেলেগ পৰিৱেশ। গতিকে মই এগ্ৰী নাছিলোঁ এইখন বিয়াক লৈ ফাৰ্ষ্ট টাইম। কিন্তু যিহেতু মা আৰু দেউতাৰ পচন্দ আছিলে, আৰু তেনেকৈয়ে বাৰু জানক কৈ যাম লাহে লাহে। তেনেকৈয়ে এওঁলোকৰ ঘৰৰ মানুহ ফাৰ্ষ্ট দিনা গ'ল, আৰু আমাৰ ঘৰত এওঁলোকৰ ঘৰৰ মানুহ যাবৰ দিনা আচলতে একো কোৱা নাছিলে, এনেই নৰ্মেলি চাই আহিছিলে। আৰু তেনেকৈ 3দিনমান পিছত দেওবাৰে গৈছে, আৰু বুধবাৰে মোক ফোন কৰিছে এওঁলোকৰ ঘৰৰ মানুহ যে এওঁলোকৰ ল'ৰা যাব, ঘৰৰ মা, ভাইটি আৰু খুৰাৰ পচন্দ হৈছে। গতিকে তেনেকৈয়ে খুৰাই মোক আগতীয়াকৈ ফটো দিছিলে এওঁৰ, কিন্তু মই ফটোত চাইছিলোঁ, তেতিয়া মই কোনো ধৰণৰ জাজমেণ্ট কৰা নাছিলোঁ। আৰু তেনেকৈয়ে এনেকুৱা এটা মানে আছিলে যে বাইহাটা চাৰিআলিৰ ল'ৰা, গতিকে ইণ্টেনশ্যনটো অকণমান বেলেগকৈ ভাবিছিলে চবে। তথাপিও মানে পটককৈ বিয়াৰ ডিচিশ্যনটো ল'ব সেইকাৰণে কোনো পৰা নাছিলে, কাৰণ আমাৰ যিহেতু কোনো ধৰণৰ আগতে চিনাকি নাছিলে, বা আমি দুটাই একেবাৰে নাজানো। গতিকে তেনেকৈ মা আৰু দেউতাহঁত ফাৰ্ষ্ট টাইম অকণমান চিন্তিত হৈছিলে বাৰু, কিন্তু যা নহওক যিহেতু পেহাৰ খবৰ ল'লে মোৰ বিষয়ে। তাৰপিছত তেনেকৈয়ে খবৰ লওঁতে ভাল বুলি কোৱাত তেনেকৈয়ে আগবঢ়া গ'ল বাৰু। তাৰপিছত এওঁলোকৰ ঘৰৰ মানুহ নৱেম্বৰ 28 তাৰিখ ফাৰ্ষ্ট গৈছে, তাৰ নেক্সট যিটো দেওবাৰে গৈছে তাৰ নেক্সট দেওবাৰটো গৈ মঙলবাৰে, সেইটো ডেটটো মই একজেক্টলি বাৰু পাহৰিলোঁ, সেইদিনাখন এওঁলোকৰ ঘৰৰ মানুহ গৈছে। আৰু যিদিনাখন আমাৰ ঘৰত গৈছে সেইদিনাখন মঙলবাৰ আছিলে, 2020 চনৰ ডিচেম্বৰৰ মাহ আৰম্ভ হৈছে। আৰু সেইদিনাখন গৈছে প্ৰায় 3টামান বজাত আমাৰ ঘৰলৈ গৈছে। আৰু যেতিয়া আমাৰ ঘৰৰ দৰজাখন খুলি চোতালত ফাৰ্ষ্ট ভৰি দিছিলে, এটা বগা চাৰ্ট এটা পিন্ধি গৈছিলে, জোতা এযোৰ। আৰু তেতিয়া মই খিৰিকী ফাঁকেৰে তেওঁক মনে মনে চাইছিলোঁ ল'ৰাটো কেনেকুৱা লাগে। আৰু
মই যে মনে মনে খিৰিকীৰ ফাকেৰে চাইছিলোঁ, তেওঁ সেইটো কথা গম পাইছিলে বা তেওঁ দেখা পাইছিলে বোলে, কিন্তু মই নাজানো বাৰু। সেইটো কথা মই বিয়াৰ পিছতহে মোক কৈছে। গতিকে তেনেকৈ মোৰ ফাৰ্ষ্ট আমাৰ ঘৰৰ চোতালত ভৰি দিওঁতে মোৰ অকণমান কিবা এটা এট্ৰেকশ্যন এটা আহিছিলে, ভাল লাগিছিলে আৰু, কিন্তু কোনো ধৰণৰ একো জাজমেণ্ট নাছিলে বাৰু। আৰু সেনেকৈয়ে তেওঁ মোক মানে আমাৰ ঘৰত যোৱাৰ পিছত চাহ পানী খালে, এনেকৈ অলপ বহাৰ কথা পতাৰ পিছত তেওঁ মোক নিজে ফোনৰ নাম্বাৰটো বিচাৰিছিলে। কিন্তু ফোনৰ নাম্বাৰটো বিচাৰিছিলে, ময়ো ফোনৰ নাম্বাৰটো তেওঁক দিছিলোঁ। ঘৰৰ পৰিয়ালৰ আগতে বাৰু তেওঁ ফোনৰ নম্বৰ বিচাৰিছে, আৰু ময়ো ঘৰৰ পৰিয়ালৰ আগতে ফোনৰ নাম্বাৰটো তেওঁক দিছিলোঁ। আৰু ফোনৰ নাম্বাৰটো লৈছিলে যদিও মোক ফোন কৰা নাছিলে। প্ৰায় 2-3 দিনমান যোৱালৈকে মোক কোনো ধৰণৰ কণ্টেক্ট কৰা নাছিলে, আৰু তেওঁলোকৰ ঘৰৰ মানুহে কণ্টেক্ট কৰিছিলে বাৰু। তেওঁ কিন্তু মোৰ নাম্বাৰটো লৈছিলে যদিও কণ্টেক্ট কৰা নাছিলে। আৰু তেওঁ যিহেতু কণ্টেক্ট কৰা নাছিলে, তেওঁৰ নাম্বাৰটো মোৰ তাত নাছিলে, গতিকে আমাৰ কথা পতা নাছিলে। আৰু 2020 চনৰ ডিচেম্বৰৰ লাষ্ট ভাগমানত, খুব সম্ভৱতঃ ডিচেম্বৰৰ 11 তাৰিখৰ মানৰ পিছত আমাৰ ঘৰৰ মানুহ তেওঁলোকৰ ঘৰলৈ মাতিছিলে, আৰু তেওঁলোকৰ ঘৰলৈ আমাৰ ঘৰৰ পৰিয়ালবিলাক আহিছিলে। খুৰা, মামা, পেহা, এনেকৈ ঘৰৰ দাদাহঁত, ঘৰৰ পৰিয়ালবিলাক আহিছিলে, আৰু ঘৰৰ পৰিয়ালবিলাক আহি চাই গৈছিলে, আৰু তেতিয়া চবৰে পচন্দ হোৱা বুলি কৈছিলে। আৰু তাৰপিছত সেইদিনাখনৰ দিনাৰ পৰাই আমাৰ ঘৰৰ মানুহ যেতিয়া তেওঁলোকৰ ঘৰৰ পৰা চাই গৈছিলে, পচন্দ হৈছে, ছোৱালী দিব পাৰি বুলি যেতিয়া দাদা, খুৰাহঁতে, মামাহঁতে কৈছিলে, তেতিয়া সেইদিনাখনৰ ৰাতিৰ পৰাহে আমি কথা পতা ষ্টাৰ্ট কৰিছিলোঁ। যদিও কথা ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু ইমান বেছি আমাৰ কথা পতা কথন নাছিল। হাই হেল্ল' বা কেতিয়াবা কি কৰিছে, কি খবৰ, তেনেকুৱাই। কিন্তু তেনেকৈ আৰু আমাৰ কোনো ধৰণৰ ভালকৈ কথা পতা নাছিলে বা ইমান লগ কৰা নাছিল। কিন্তু 2021 চনৰ জানুৱাৰী 1 তাৰিখে তেওঁক মই লগ পাইছিলোঁ। মদন কামদেৱ দেৱালয়ত মই আহিছিলোঁ, আৰু তেনেকৈ তেওঁ গৈছিলে, আৰু তেনেকৈ সেইদিনাখন অকণমান লগ পাইছিলোঁ, কথা পাতিছিলোঁ। তাৰপিছত আমাৰ কোনো ধৰণৰ লগ কৰা, কিবা কৰা নাই। জাষ্ট কেতিয়াবা ফোনত কথা পাতোঁ। তেনেকৈ আমাৰ 1 বছৰ কমপ্লিট হ'ল। আৰু তাৰ মাজতে তেওঁৰ মাৰ্চৰ 23 তাৰিখ, 2021 চনৰ মাৰ্চৰ 23 তাৰিখে তেওঁৰ বাৰ্থডে আছিল, আৰু সেই বাৰ্থডেৰ দিনা মই লগ পাইছিলোঁ। তেওঁৰ বাৰ্থডেৰ কাৰণে মই আহিছিলোঁ, নাৰিকলি মন্দিৰ দুটাই গৈছিলোঁ। আৰু সেইদিনাখনে তাৰপিছত আমাৰ ভালকৈ নাই লগ পোৱা। আৰু সেইদিনাখন লগ পাইছোঁ যিদিনাখন আমাৰ ঘৰত দৰা মাতিছিলে। বিয়াৰ আগত যিটো দৰা মাতা ভাত খোৱা পৰ্ব, সেই ভাত খোৱা পৰ্বৰ দিনাই আমাৰ ঘৰত আকৌ তেওঁক লগ পাইছিলোঁ। আৰু তাৰ মাজত আমাৰ কোনো ধৰণৰ ঘূৰা ফুৰা বা ইমান ভালকৈ কথা পতা নাছিল। মানে জাষ্ট আৰু কি খবৰ, ভাত খালানে, তেনেকুৱা আৰু দিনত এবাৰ বা দুবাৰ। কিন্তু ভালকৈ বা ঘণ্টাই ধৰি আমাৰ কথা দুটাৰ একেবাৰে নাছিল। নাজানো সেইটো টাইমত কিয় কথা পতা নাছিলোঁ, কিন্তু কথা পতাই নাছিলোঁ ভালদৰে, আমাৰ কথা পতা নহ'ল বাৰু। তেনেকৈ আমাৰ বিয়া হ'ল নৱেম্বৰ মাহৰ 2021 চনৰ নৱেম্বৰ মাহৰ 20 তাৰিখ আমাৰ বিয়া। আৰু আজি যুগ্ম জীৱনৰ 1 বছৰ দুটাই পাৰ কৰিলোঁ। আৰু আচলতে এইটোৱে কওঁ যে ল'ৰা এটা বা বিয়াৰ ক্ষেত্ৰত সকলোৱে আচলতে চাব লাগে, যিয়েই নহওক। আমি পিছতে বাৰু দুটাই ভালকৈ কথা চথা পাতিছিলোঁ, বা পিছতে আমি মনৰ কথা শ্বেয়াৰ কৰিছিলোঁ। তেনেকৈ আজি আমাৰ 1 বছৰ যুগ্ম জীৱনৰ, আজি 1 বছৰ আমাৰ ভালকৈয়ে গ'ল বাৰু। কিন্তু বহুত সুখ দুখ, হাঁহি কান্দোন, এইবিলাকতো সংসাৰ, কাজিয়া এইবিলাকতো থাকিবই, যা নহওক। কিন্তু আজি বৰ্তমান সময়তো আমি দুটাই ষ্ট্ৰাগল কৰি আছোঁ। কিন্তু এইটো যে কওঁ আমাৰ জীৱনৰ অভিজ্ঞতাৰ পৰা, যে মানুহে কেতিয়াও বিয়াৰ পিছত ষ্ট্ৰাগল যাতে কৰিব লগা চিটুৱেশ্যন নহয়। কাৰণ আমাৰ যিহেতু কথা পতা একেবাৰে নাছিলে, বা মই কি ভাল পাওঁ, তেওঁ কি ভাল পায়, মই বিয়াৰ আগত একেবাৰে গম পোৱা নাছিলোঁ। কিন্তু মানুহে আচৰিত মানে যে 1 বছৰ ৰোৱাৰ পিছতো আমি কিয় ভালকৈ কথা পতা নাছিলোঁ। আচলতে কিয় কথা পতা নাছিলোঁ সেইটো নাজানো বাৰু, কিন্তু কথা পতাই নাছিলোঁ, বা ইমান বেছি লগ হ'বৰো মানে কিবা মনে কোৱা নাছিলে নে কি নাজানো বাৰু। কিন্তু এতিয়াহে দুটাই ভালকৈ বুজিছোঁ, বা এতিয়াহে আমাৰ ভালপোৱাবিলাক আৰম্ভ হৈছে তেনেকুৱা। আৰু এতিয়াই আমি দুটাই জীৱনৰ ষ্ট্ৰাগলবিলাক আৰম্ভ কৰিছোঁ। আৰু 1 বছৰ আমাৰ খুব ধুনীয়াকৈ পাৰ হ'ল বাৰু। কিন্তু তথাপি আমাৰ কষ্টখিনি তাতে লুকাই আছে। দুটাই বহুতখিনি কষ্ট কৰিব লগা হৈছে আমাৰ সংসাৰখনত। কিন্তু এইটো ক্ষেত্ৰত লাকি যে আমাৰ ফেমিলিৰ পৰা আমি ফুল ছাপোৰ্ট পাওঁ। কাৰণ মা দেউতা বা ঘৰৰ বাকী পৰিয়ালবিলাকৰ পৰা আমি সম্পূৰ্ণ ধৰণে বহুতখিনি ছাপোৰ্ট পাইছোঁ। তেওঁলোকৰ ছাপোৰ্ট অবিহনে হয়তো আমি কেতিয়াও আমাৰ সংসাৰখন আমি ভালদৰে চলাবই নোৱাৰিলোঁহেঁতেন। অকল আমি দুটাই যে সংসাৰ কৰিছোঁ তেনেকুৱা নহয়, কাৰণ ঘৰৰ পৰিয়ালৰ প্ৰত্যেকটো ক্ষেত্ৰত ডিচিশ্যনবিলাক থাকে। তেওঁলোকে আমাক বহুতখিনি সহায় কৰিছে, বহুতখিনি ছাপোৰ্ট কৰিছে, যাৰ কাৰণে আজি আমি দুটাই নিজৰ পথত ধুনীয়াকৈ থাকিব পাৰিছোঁ। নাজানো ভগৱানে কেতিয়া আমাক ছাকচেছ লাইফ এটা দিয়ে, সেইটো নাজানো বাৰু, কেতিয়া লিখা আছে। কিন্তু তথাপিও কষ্ট কৰি যাবইতো লাগিব। আৰু তেনেকৈ আজি মই ভিডিঅ'টি ইমানতে সামৰিব বিচাৰিছোঁ। বিশেষ নাই, আমাৰ লাভ ষ্টৰী বুলি বিশেষ নাই। মই ক'লোৱে আপোনালোকক কেনেকৈ লগ পাইছিলোঁ। এটা হোম লোনৰ পৰা আমাৰ বিয়া,
গতিকে কিছুমান মানুহে আচৰিতো ভাবে। তথাপিও খুৰাৰ ঘৰৰ লোনৰ পৰা আমাৰ বিয়ালৈকে আৰু আজি আমাৰ যুগ্ম জীৱনৰ 1 বছৰ। গতিকে যা নহওক ভালেই আৰু গোটেইখিনি ভগৱানে ভালেই ৰাখিছে আৰু এনেকৈ যাতে সদায় জীৱনৰ প্ৰতিটো মুহূৰ্ত, প্ৰতিটো ক্ষণ, প্ৰতিটো সময় আমি দুটাই ধুনীয়াকৈ থাকিব পাৰোঁ, তাকে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। মৰম কৰিব, সকলোৱে আশীৰ্বাদ দিব আৰু লগতে মোৰ ভিডিঅ'বিলাক সকলোৱে চাব আৰু ভিডিঅ'বিলাক ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ ইমানতে এৰিছোঁ। মোৰ অকণমানি এই লাভ ষ্টৰী, আমাৰ বিয়াৰ মানে আমাৰ কেনেকৈ বিয়া হৈছিলে, এইখিনি সকলোৰে আগত আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টি সকলোৱে ভাল পাব। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আকৌ পুনৰ এটা নতুন ভিডিঅ'তে সকলোকে লগ পাম। আজিলৈ বাই বাই। সকলোৱে ভালে থাকক, সুস্থ থাকক। বাই বাই।